মৰমৰ অকণিহঁত, মই তোমালোকলৈ বুলি এটা কবিতা লিখি আনিছোঁ আৰু এই কবিতাটো এতিয়া মই তোমালোকক পাঠ কৰি শুনাম দেই। শৰৎ ঋতুক ঋতুৰাণী বোলে। কিয় জানানে? কাৰণ শৰৎ ঋতুৰ সময়খিনি আনবোৰ ঋতুতকৈ ভাল লগা সময়। এই শৰৎ ঋতুতেই নৈৰ দাঁতিত কহুৱা ফুলে। কহুৱা ফুলিলেই আমি জানো যে শৰৎ আহি পালেহি। মোৰ কবিতাটোৰ শিৰোনাম কহুৱা ফুলিছে। কহুৱা ফুলিছে, বাতৰি আনিছে, আহিছে ঋতুৰাণী, শুকুলা মেঘে অতি উলাহেৰে বিলাইছে শৰতৰ বাণী। মইনাৰ হাতত ৰং বিৰঙৰ পুতলা বেলুন, অপাৰ আনন্দ মনত, মৰম চেনেহৰ দোলেৰে খাইছে সকলো বান্ধ শৰতৰ আগমনত। শেৱালি সৰিছে, দলিচা পাৰিছে, দুবৰিয়ে সুকুমল, তাতে পৰি নিয়ৰ ৰ'দৰ চাৱনিত জলে মুকুতা জলমল। বিলত পদুম, গছত চৰাই, কত যে ৰূপৰ শৰাই, শৰৎ আহিছে, দেহাজোৰ পৰিছে, ৰূপত ৰহন চৰাই। জোনাক নিশা, জোনাকী মেলত, আইতাৰ কাষত নাতি, জাৰ্য সম অতি মনোৰম শৰৎ কালৰ ৰাতি। ৰামায়ণৰ কথা কওঁ শুনা মইনা, ৰাম লক্ষ্মণ দুটি ভাই, বিশ্বামিত্ৰ ঋষিৰ সতে মিথিলালৈ যায় শৰতৰ শোভা চাই চাই। ওৰেতি বাটত মলয়া বতাহ, বিলত কপে পদুমৰ পাহি, ফুটুকী হৰিণাৰ জাপ, জলে থলে নদীয়ে সৰোবৰে, আকাশে পৰ্বতে বিৰাজে শৰতৰ শোভা। দুয়ো আগবাঢ়ে দেখে দুনয়নে প্ৰকৃতি মনোলোভা।